হেল্ল' বন্ধুসকল, ইটোৰ ভাওনা চাবলৈ ওলাইছোঁ। ব'লক ভাওনা চাওঁগৈ। হৰিহৰৰ যুদ্ধ, ঊষা অনিৰুদ্ধৰ মিলন। ব'লক। ঢকুৱাখানা ব্লক চাৰিআলি ব্যৱসায়িক সন্থাই আয়োজন কৰা মহাশিৱৰাত্ৰি উপলক্ষে যি ভাওনা আনিছে, তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছে। হৰহৰি যুদ্ধ আৰু ঊষা অনিৰুদ্ধৰ মিলন। ব'লক ভাওনাখন উপভোগ কৰোঁগৈ। আহি এই ভাওনাস্থলীত পালোঁহি। ভাওনা টীমটো আহিছে ঘিলামৰাৰ পৰা। এইখিনি ইয়াত পালোঁহি, বন্ধু এজনক লগ পালোঁ। হেৰি কোনটো চাইডে পেন কৰি আছে? এইফালে পেন কৰি আছে ন? ব'লক পেন কৰা জেগাটোলৈ যাওঁ। নাটকখন আগবঢ়াই আনিছে। পৰ্যটক মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি মাননীয় ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব ব্লক ব্যৱসায় সন্থাৰ স্থায়ী সম্পাদক সভাপতি শ্ৰীযুত মিলন ফুকন। দোহাৰ পাৰ্টিটো ইতিমধ্যে সোমাইছে। ইয়াত তেওঁলোকৰ দোহাৰ আৰম্ভ কৰিছে। নম পংকজ নাভায়ে নম পংকজ মালিনে নম পংকজ নেত্রায় নমস্তে পংকজ ঘা মাধব হরিরা
ভক্তিনন্দন যো হরি মার রতন্ত্র যোজনাগিরি অন্ধকার ভেদি এই সমাজখনত পোহৰলৈ আগবঢ়াই আনিলে যোজনা গুৰুৱে অসমীয়া সংস্কৃতিক দিলে গীত নৃত্য নাট্য যোজনা গুৰুৱে পৰম বিপদৰ মহাখন মহাভাগৱত কৰিলে স্বজন সেই গুৰুজনৰ চৰণত সেৱা অৰ্পণ কৰি আমি সুন্দৰম নাট্যগোষ্ঠী ঘিৰামৰাই আজি পবিত্ৰ শিৱৰাত্ৰি উপলক্ষে জয়চন্দ্ৰ গগৈদেৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ মাজত এখনি মহাপুৰুষীয়া নাট পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। এই গুৰুজনৰ অমৰ সৃষ্টিৰাজি আমাৰ দৰে নৰমনিষে পৰিচালনা কৰাৰ ক্ষেত্ৰত অনেকখিনি ভুল ভ্ৰান্তি হৈ যোৱাটো মুখা অনিৰুদ্ধৰ মিলন আজিৰ নাট হৰি হৰৰ যুদ্ধ মুখা অনিৰুদ্ধৰ মিলন আজিৰ নাট হৰি হৰৰ যুদ্ধ মুখা অনিৰুদ্ধৰ মিলন অনিৰুদ্ধ এইপিনে আমাৰ মহাদেৱ এইপিনে পেন কৰি আছে ৰাইজে दिगंबराय तस्मै श्री गदाराय আমার আশিক হিরক লই हे प्रभु ভূপতিত হব সেই দিনাই অতি আনন্দের কথা মহারাজ দাম রূপে দাম উপায় নাই ভাওনাখন সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ হঠাৎ এই অফিচলৈ ইমাৰ্জেঞ্চিকৈ গুচি আহিবলগীয়া হ'ল মই অফিচলৈ এতিয়া আহি আছোঁ ভাওনা মাজভাগতে এৰিলোঁ
ৰাইজক সম্পূৰ্ণ ভাওনাখন দেখাব যিহেতু নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।